লকডাউনত ঘৰত থাকি থাকি বৰিং লাগি গ'ল। তোমাক কেতিয়া লগ পাম এনেকুৱা লাগি আছে, কিন্তু আজি তোমাক মই লগ পাই বহুত মোৰো তেনেকুৱা লাগি আছিলে। আজি মানে তোমাৰ লগত লগ কৰিব আহিলোঁ, মোৰ বহুত ভাল লাগি আছে। পিছে তুমি ঘৰত কি কৰি আহিছা? মাক মই এনেকৈ কৈ আহিছোঁ যে মই লগৰীয়া ছোৱালীৰ ঘৰত গৈ আছোঁ। মা পাছত ক'লে যা গুচি আহিবি জল্দি, তেনেকুৱা বুলি মই কৈ আহিছোঁ। ভাল কৈছা দেই তোমাক। 2 বাজিব হৈ গ'লগৈ, কাৰ্ফিউ দিব নহয় আকৌ 2টা বজাত ক'লা ঘৰত যাওঁগৈ, এইটো বেছি ভাল হ'ব। এই ৰ'বা না, বহুত দিনৰ পিছত তোমাক লগ পালোঁ নহয়, অকণ কথা অকণ পাতোঁ, ৰখা অকণ। কি কৰি আছে ইয়াত? আচ্ছা, আমি অলপ কথা পাতি আছোঁ। কথা পাতি আছে মানে 2টা বাজিলে, লকডাউন বুলি আপোনালোক গম নাপায় নেকি? কাৰ্ফিউ হ'ল যে। ছাৰ গম পাওঁ, যামগৈ ছাৰ। মোৰ গাৰ্লফ্ৰেণ্ডৰ লগত অলপ কথা পাতি আছোঁ। আপোনাৰ গাৰ্লফ্ৰেণ্ড হয়? হয় ছাৰ। ক'ৰ পৰা আহিছে? ছাৰ আমি লখিমপুৰৰ পৰা আহিছোঁ। ঘৰ ক'ত তোমাৰ? চানমাৰি। চানমাৰি। আপোনালোক যে এতিয়া এইটো সময়ত যে ৰখি আছে, কাৰ্ফিউ বুলি আপোনালোকে জানিব লাগে। কাৰ্ফিউ সময়ত আমি আপোনালোকে গম ঘূৰিব পাওঁ নালাগে। বাৰু কাৰ্ফিউ আছে, আমি এতিয়া ঘৰলৈ যাবৰ কাৰণে ওলাইছোঁ। মাস্ক ক'ত আপোনাৰ? ছাৰ মাস্ক ঘৰত থৈ আহিলোঁ ছাৰ। মাস্ক ঘৰত থৈ আহিলে? হয় ছাৰ। আচ্ছা, কৰোণা আহিলে আপোনাক সুধি আহিব নেকি বোলে কৰোণাটো মই সোমাম নে নাই, তুমি মাস্কটো ঘৰত থৈ আহিলা? ছাৰ আপোনাৰ মাস্কখন যে আপুনি খুলি দিলে যে। এই জাষ্ট খুলিলোহে, লগাই আছোঁতে। নিজে মাস্ক নিপিন্ধে আমাক ক'ব আহিছে। আৰে জাষ্ট খুলিছোঁহে, আপুনি মাস্ক পিন্ধা নাই। এইটো আপুনি কাৰ্ফিউ নিয়ম ভংগ কেলৈ কৰিছে? চৰকাৰ নীতি নিৰ্দেশনা আপুনি কেলৈ মানি চলা নাই? ছাৰ মানি চলিব। আমি মানি চলি আছোঁ বৰ্তমান। কি আমি ঘৰলৈ ওলাই আছোঁ যাবৰ কাৰণে, ছাৰ মানি চলিম, আজিৰ পৰা মানি চলিম ছাৰ। মানে পাহৰি গৈছে ই। আপুনি অলপ বেছি কথা কৈছে। সেইটো নহয়, আপুনি কথাটো অলপ কমকৈ ক'ব। আপুনি ইমান কথা ক'ব নাপায় নহয়। বেছি পুলিচৰ মানুহ হয়, আইনৰ মানুহ হয়। আপোনাক বেয়াটো কোৱা নাই আমি। গম পাইছোঁ বাৰু আপুনি। আৰু আপোনাৰ দায়িত্ব এইটো। আপুনি এজনী ছোৱালীক লৈ কেলৈ ঘূৰি আছে? গাৰ্লফ্ৰেণ্ড হয় ছাৰ। আপোনাৰ গাৰ্লফ্ৰেণ্ড হয় বুলি আপুনি পাব্লিক প্লেচত বহি এই লিলিমাই কৈ থাকিব, এইটো হ'ব নেকি? আমি জাষ্ট কথা পাতি আছিলোঁ। ছাৰ বহুত দিন হ'ল লকডাউন কথা পাতিব পৰা নাই ছাৰ। আপুনি নিজে চিন্তা কৰকচোন, কিমান দিন হ'ল আমি ঘৰত। তাৰমানে ইমান দিন লকডাউনৰ কাৰণে কথা পাতিব পৰা নাই, এতিয়া লকডাউন খুলিছে বুলি আপোনালোকে আহি বহি কথা পতা ষ্টাৰ্ট কৰিছে। হয় ছাৰ। বঢ়িয়া, পাতিছে কথা। হয় ছাৰ। বলক থানাত বলক, আৰু দুজনে বলক থানাত বলা। নহয় ছাৰ, থানাত নাযাওঁ ছাৰ। কেলে কি প্ৰব্লেম আছে আপোনাৰ থানাত যাবলৈ? ৰ'ব বুলি কৈছে নহয়, গুলি কৰি দিম। ৰ'ব, ঘূৰি আহক, ঘূৰি আহক। কেলে পলাইছিল? কেলে পলাইছিল আপুনি? ছাৰ ভয়তে পলাইছোঁ। ভয়ত? ছোৱালীজনীক যেতিয়া ইয়াত লৈ আহিছিল তেতিয়া ভয় ক'ত আছিলে? নহয় ছাৰ, ভয়তে পলাইছোঁ। আপুনি কেলে পলাইছিলে? ছাৰ মই ভয়তে পলাইছোঁ ছাৰ। আপুনি যাব দিয়ক, মই তাক ভাল নাপাওঁ। মই তাক লৈ আৰু নাহোঁ ছাৰ। মই যাব দিয়ক ছাৰ। আপুনি ভাল কি 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 ক'লে? কি ক'লে? ভাল নাপাওঁ ভাল নাপায় ইয়াত? নাপাওঁ ছাৰ। অলপ আগতে দেখোন কৈছিলে আপোনাৰ গাৰ্লফ্ৰেণ্ড হয়, এতিয়া গাৰ্লফ্ৰেণ্ড নহয়? নহয় ছাৰ, নালাগে। ৰ'ব, আপুনি জেগা পোৱা নিখিলিব ইয়াতো। দেখিছা, এইজন মানুহৰ লগত তুমি ইয়াত ঘূৰিবলৈ আহিছা, যোনজন মানুহ অলপ বিপদ দেখি তোমাক এৰি থৈ গুচি যাব পাৰিছে। তোমাৰ কথা এবাৰ চিন্তা কৰা নাই? এখেতক তুমি ভাল পাইছিলা? এনেকুৱা ফটোৱা ল'ৰাবিলাকক ভাল পাই তোমালোকে তোমাৰ জীৱন নষ্ট কৰা। তোমাৰ মা দেউতাই কি বুলি ভাবিব যেতিয়া এই মানুহজনৰ লগত আহি তুমি এনেকুৱা এটা বিপদত পৰিবা? আৰু নেক্সট টাইম তুমি ছোৱালীৰ লগত এনেকুৱা ব্যৱহাৰ কৰিবলৈ, এনেকুৱা চেলুট কৰিবলৈ 100বাৰ ভাবিব। মোক ক্ষমা কৰি দিয়ে। এতিয়া থানালৈ বলক। ছাৰ নাযাওঁ ছাৰ, প্লিজ। মই থানাত নাযাওঁ ছাৰ। আহি যাওঁ, বলক, আহা তুমি।